আৰু এতিয়া আজি ৰাতিপুৱা আমি মেঘালয় যোৱা প্লেনিং কৰিলোঁ আৰু এতিয়া ওলাই আছোঁ প্ৰায় টাইম 50 হ'ল আমাৰ 3টা বজাত আমি সকলোৱে ৰাইড কৰিম আৰু আমাৰ সকলো ৰাইডাৰবিলাক ৰেডি হৈ আছে গতিকে ময়ো ঘৰৰ পৰা ওলাই আছোঁ আৰু এয়া মোৰ হাণ্টাৰ আমি গৈ আছো আৰু কিয়নো পাৰ হ'ব আমি আৰু ৰাতিপুৱা এটা সুন্দৰ পৰিৱেশত আমি গৈ আছোঁ মেঘালয় আৰু ইয়াৰ ভিউ পইণ্টবিলাকো বহুত ভাল আৰু আমি মেপ লগাই গৈছোঁ ৰাস্তাবোৰ ভালকৈ চিনি নাপাওঁ তথাপিও গৈ আছোঁ আৰু আমি এইটো পাই গ'লোঁ কোকাৰ ওচৰত কোকাৰ নদীখন কি কয় আপোনালোকে কমেণ্ট কৰিব দেই আমি গৈ আছোঁ আৰু এয়া আমাৰ ৰোহন ক'লৈ গৈছে চাওকচোন ভালকৈ কি কৰি আছে সি जब तक तोड़ेंगे नहीं तब तक छोड़ेंगे सपनों की रानी कब आएगी तू आए रुक मस्तानी कब आएगी तू इतनी गाय जिंदगानी कब आएगी तू चलिया थैंक्स लव यू এটা কাম কৰ বোকাটো খাই এটা দে বোকাটো খাইছো মৰটা দেব চাংটো নাচপতি আৰু আমাৰ লগৰকেইটা নাচপতি পাত ব্যস্ত কেনেকৈ নাচপতি পাইছে চাওকচোন ভাল লাগে কিবা এটা ভাল লাগিছে ৰাস্তা কাষতে আছে আৰু ইয়াত নাচপতিবোৰ গোটেই মানুহ আমাৰ গাঁৱত যেনেকৈ মধুৰাম থাকে বগৰী থাকে এনেকুৱা এটা চিষ্টেমৰ সকলো ঘৰে ঘৰে নাচপতি আছে আৰু আমি ৰাস্তাৰ ভিউ পইণ্টৰ মজা লৈ আমি সকলোৱে লাহে লাহে গৈ আছোঁ শ্বিলং ৰাইড এই ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণ শ্বিলঙৰ ভিডিঅ'বোৰ দেখুৱাব নোৱাৰিম কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাবগৈ সেইকাৰণে আপোনালোকে নেক্সট ভিডিঅ' চাব সেই ভিডিঅ'ত আপোনালোকে সকলোবোৰ দেখা পাব আমি লাহে লাহে ৰাইডত গৈ আছোঁ আৰু ইয়াৰ পৰাই মেঘালয় ষ্টাৰ্ট আমি সোমাই গ'লোঁ মেঘালয় গতিকে টাইমো প্ৰায় যথেষ্টখিনি হৈ গ'ল আৰু আমাৰ ৰাতিপুৱা আমি একো খোৱা নাই গতিকে আমি ভাবিলোঁ কি প্ৰথমে আমি কিবা এটা ব্ৰেকফাষ্ট কৰি লওঁ চাহ পানী খাই লওঁ এয়া চাওক মুকলুম আমি ইয়াতে প্ৰায় আমাৰ 90 কিলোমিটাৰ ৰানিং হোৱাৰ পাছত আমি পালোঁ এটা খুব ভাল ভিউ পইণ্ট আৰু আমি ইয়াতে আমাৰ লগৰবোৰ ভাইটিহঁত আমি সকলোৱে মিলি ফটো উঠাৰ ব্যৱস্থা কৰিলোঁ কাৰণ right now we are at লেংটা পাহাৰ গছ-গছনি নাই কাৰণে লেংটা পাহাৰ আমি মৰ্ণিং ওলাইছিলোঁ 3 AM আৰু এতিয়া টাইম হ'ল প্ৰায় 6 আৰু আমি অলপমান ৰেষ্ট লৈছোঁ কভাৰ্ড 90 কিলোমিটাৰ আমি 90 কিলোমিটাৰ আহিলোঁ আৰু ইয়াত আমি অলপমান টাইম ৰখিছোঁ ৰখি পেলাই অলপমান আৰু সকলোৱে চিনাৰীটো ভাল লগাৰ কাৰণে গোটেই ফটো চটো উঠি সকলোৱে এনজয় কৰি আছোঁ আৰু মাজে মাজে আমি কিবা চুৰ কৰিছিলোঁ এইটো লাগিব সেই পাই গ'লোঁ মেঘালয় আৰু মেঘালয় সোমালোঁ আৰু আমি চাহ খাবৰ কাৰণে বহুত জেগা ৰখিলোঁ কিন্তু তাত হিন্দী বুজি নাপায় ভাষা বুজি নাপায় গতিকে এখন দোকানত আহি পালোঁ আৰু ইয়াত বুজি পায় হিন্দী আৰু আমাৰ সোধা এজন হ'ল আমাৰ ৰোহনে সেই সুধিলে ভিতৰলৈ সোমালোঁ ল'ৰাবিলাকৰ ৰেডি আৰু চাহ খাবৰ কাৰণে কাৰণ ৰাতিপুৱাৰ পৰা একো খোৱা হোৱা নাই আৰু এইপিনে বাইদেউহঁত আমিও বহি গ'লোঁ বাবা কোন আহি আছে নাই মৰ্ণিং लाल सा नापाय बोले লাল চাহ মৰ্ণিং টাইম कब से बोलने लगा है কোৱাচোন তাক কোৱাচোন কি এইদৰে আমি ব্ৰেকফাষ্ট কৰি লোৱাৰ পাছত আৰু আমাৰ যাত্ৰা আৰম্ভ হ'ল মেঘালয় যাত্ৰা আমি গৈ থাকিলোঁ আৰু ৰাস্তাবোৰ দেখিছে ন প্ৰায় বহুত ভালেই আৰু সব ৰাস্তা হ'লেও
কাষে কাষে ঘৰ মাজতে ৰাস্তা যাই কিবা এটা ভাল লাগে এটা ভাল লগা সময় আমি গৈ আছিলোঁ আমাৰ প্লেনিং আছিলে বহুত দূৰ মেঘালয় গোটেইখন ঘূৰা আছিলে কিন্তু তথাপিও আমি কিমানখিনি কভাৰ কৰিব পাৰোঁ চাই লওঁ কাৰণ ইমানখিনি হয়তো আমি যাব নোৱাৰিম চাগে কাৰণ আমাৰো বেছি দিনৰ কাৰণে সময় নাই আমি 2-3 দিনৰ কাৰণে আহিছিলোঁ কিমানখিনি বাৰু তথাপিও চেষ্টা কৰিম কিন্তু আমাৰ এটা বিশেষ এটা ৱাটাৰফল আছিলে ৱাটাৰফলৰ আমাৰ যোৱাৰ প্লেনিং আছিলে গতিকে আমি গৈ আছোঁ আৰু ইয়াৰ গোটেই চিনাৰী গোটেই সৌন্দৰ্য প্ৰাকৃতিক সৌন্দৰ্য লৈ আমি গৈ আছিলোঁ আৰু আমি যিটো যাম ভাবিছিলোঁ কেবটো এইটো হ'লে এইটো কেবটো ছাইডত চাগ স্ক্ৰীণত এই কেবটোলৈ যোৱা কথা আছিলে আমাৰ ৱাটাৰফলটোলৈ আমি পাৰোঁনে নোৱাৰোঁ কিন্তু বাৰিষা ছিজন হয়তো পানীয়ে ভৰিও হ'ব পাৰে ভৰি থ'ব পাৰে গতিকে তথাপিও চেষ্টা আছে আমি এই কেবটোলৈ যোৱা আমি ইনষ্টাগ্ৰামত চাইছিলোঁ বহুত ভাল লাগে দেখি কেবটো মোৰ প্ৰথম লং ৰাইড মেঘালয় গতিকে আমি গৈ আছোঁ আৰু আমাৰ লগৰ সকলো গৈ আছে কিন্তু কেনেকুৱা হয় ভিডিঅ'বোৰ আপোনালোকে চাব আমি পাৰ্ট 3 কৰি এনে পাৰ্ট ভিডিঅ' বনাইছোঁ কাৰণ বহুত দীঘল হৈ যাব আপোনালোকক আমি যিমানখিনি ঘূৰিছিলোঁ যেনেকৈ কৰিছিলোঁ দেখুৱাবৰ কাৰণে নেক্সট ভিডিঅ' আপোনালোক পাব লগ পাম